हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल। तो कि खबर आपनालोকৰ आशा करूँ সকলোৰে ভালেই মোৰো ভালেই বাৰু। তো ভিডিওটো আজি এতিয়া আৰম্ভ কৰি দিওঁ। তো কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ সকলোৱে ভিডিওটো চাই থাকিব। তো বলক এতিয়া চাহ খাব যাওঁ। তো এয়া মায়ে লৈ আনিছে চাহ। তো আহি যাওক সকলো খাবৰ কাৰণে আৰু লগতে আনিছে এয়া খানা মানে মুগু খাই বৈ লগ পাই আছোঁ নে কি কয়। তো চাই থাকিব ভিডিওটো শেষলৈ। আৰু বাহিৰত চাওকে ৰাতিপুৱাই দিলে ইমান ৰ'দ। তো আজি দিনটো কেনেকৈ যায় ঠিক নাই আৰু গৰমত মৰিব লাগিব। আপোনালোকে বহুতে হয়তো স্কিন কেয়াৰ কৰে, তো ছালৰ যতন লয়। তো মই ছালৰ যতন কেনেকৈ এটা বস্তু ইউজ কৰিম, তো তাকে আপোনালোককো দেখাম বুলি ভাবিছোঁ। তো চাই থাকক। মায়ে আনিছিলে এয়া জবা ফুল দুটা। তো এই জবা ফুল চুলিৰ কাৰণে কিমান উপকাৰী এইটো আপোনালোকে সকলোৱে জানেই, মই ক'বই নালাগে। জবা ফুল চুলিত লগালে উজ্জ্বল আৰু মিহি হয়। তো আৰু এয়া মই এতিয়া লগাম মুখত। তো চাই থাকক আৰু আপোনালোকেও যদি লগাব বিচাৰে লগাব পাৰে এইটো। তো আগতে এইটো লগাওঁ দেখাই আছোঁ বাৰু। পিচি লগালেও হয়, কিন্তু মই পিচি নলগাওঁ, হাততে মোহাৰি লগাম এতিয়া। স্কিন কেয়াৰ মোৰ কৰাই নাযায়, মানে যতন লোৱাই নাযায় ছালৰ তেনেকুৱাকৈ। তো আজি মায়ে আনিছিলে এনেই যোৱাতকৈ ফুল দুটা, তাৰ কাৰণে লগাই দিওঁ। আপোনালোককো দেখাই আছোঁ। আৰু এনেকুৱা ফুল আমাৰ ওচৰে পাজৰে পোৱাই যায়, হয়নে নহয়? তো আপোনালোকৰ ঘৰত আছেই চাগে। তো দেখাই আছোঁ। এয়া ফুল মুখত লগালেও সুফল পোৱা যায় বুলি শুনিছোঁ। তো আগতে লগোৱা নাছিলোঁ কেতিয়াও, তো আজি লগাওঁ। তো আপোনালোককো দেখাই আছোঁ, চাই থাকক। মই এনেই হাততে মোহাৰি লগাম, আপোনালোকে পিচি ল'ব। পিচি ল'লে বেছি ভাল হয়। তো আগতে মই এইখিনি লগাই লওঁ ভালকৈ, তাৰপিছত লগ পাই আছোঁ আপোনালোকক। তো এয়া মোৰ হৈ গ'ল লগোৱা। তো অকণমান টাইম এনেকৈ থৈ ৰাখি দিম, অকণমান টাইম শুকাবলৈ। তো এইখিনি টাইমত মোৰ অলপ কাম আছে, কাপোৰ ধোৱা বাচন ধোৱা তেনেকুৱা। তো সেইখিনি কৰি মেলি ধুই পেলাই আপোনালোকক দেখাই আছোঁ, লগ পাই আছোঁ। তো চাই থাকিব ভিডিওটো শেষলৈ। তো ফ্ৰেণ্ডছ, মই কাম বন কৰি মেলি হাত মুখ ধুই আহিলোঁ। তো কেনেকুৱা দেখিছে, কিবা ডিফাৰেঞ্চ পাইছেনে? কেনেকৈ পাব, কাৰণ মই স্কিন কেয়াৰ নকৰোঁৱে। তো আজি কৰিছোঁ মাত্ৰ। তো এদিন কৰিলে নহ'ব ন, মাজে মাজে কৰি থাকিব লাগিব, তেতিয়াহে। মই মানে অলপ এলেহুৱা, তাৰ কাৰণে কৰাই নাযায় মই স্কিন কেয়াৰ। তো কৰি থাকিব লাগে মাজে মাজে। তো মই নকৰোঁৱে, বহুতে চাগে কৰে। আৰু ফ্ৰেণ্ডছ, মোৰ দেখিছেনে এইবোৰ সেয়া ডাৰ্ক চাৰ্কল কৰিছে। তো কিবা টিপছ দিবচোন কোনোবাই জনাবচোন কি লগালে ভাল হয়। আজিকালিতো মাৰ্কেটত বহুত প্ৰডাক্ট ওলাইছে, তো যি টি ব্যৱহাৰ কৰিব মানে অকণমান হেৰি হয়, ভাল নালাগে ন, কিবা হৈ যাব বুলি। আকৌ বেছি হৈ গ'লেতো বেয়াই হ'ব, হয়নে নহয়? তো কোনোবাই যদি কিবা তেনেকুৱা জানে ভাল উপায়, তো ক'বচোন কমেণ্ট কৰি। তো আমাৰ মায়ে মোক কয় যে মই মোবাইল বেছিকৈ চাওঁ, তাৰ কাৰণে এনেকুৱা হৈছে। তো মোবাইল চালেও হয় বাৰু, কিন্তু মোৰ আগৰ পৰাও আছিলে মোবাইল নোচোৱা, আগৰ পৰাও তেনেকুৱাই। তো তাৰ কাৰণে আপোনালোকে কিবা যদি জানে তো জনাব মোক কমেণ্ট কৰি। আৰু এতিয়া অলপ ভাল লাগিছে, আৰু আজি অলপ ভাল লাগিছে, কাৰণ মই স্কিন কেয়াৰ কৰি আছোঁ, মানে যতন লৈছোঁ অলপমান, তাৰ কাৰণে। তো মই যতন নলওঁৱেই তেনেকৈ। তো আপোনালোকক দেখাবৰ কাৰণে। আৰু মায়ে ৰাতিপুৱা আনি থৈ দিছিলে ফুল দুটা। তো এনেই পেলাই দিয়াতকৈ, এনেইতো যাব ন একো ব্যৱহাৰ নকৰিলে।
তো তাৰ কাৰণে চুলিত ৰিবৌ কম হয় দুটা ফুল আৰু চুলিত কেতিয়াবা মাজে সময়ে লগাওঁ চুলিত। আমাৰ তেনেকুৱা জবা ফুলৰ গছ নাই, ওচৰৰ এঘৰ মানে ৰাস্তাৰ কিনাৰতে আছে। তো তাৰ কাৰণে মায়ে ৰাতিপুৱা লৈ আনিছিলে, মই ইউজ কৰিম বুলি, তো কৰি দিলোঁ আজি, মুখতে লগাই দিলোঁ নে কি কয়। আপোনালোকে আগতে লগাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। ভাল সুফল পাই বুলি জানিছোঁ, তাৰ কাৰণে আজি ময়ো নিজে ইউজ কৰিলোঁ। আৰু বাহিৰত দিছে একদম পূৰা ৰ'দ, তো বলকচোন দেখাওঁ আপোনালোককো। ৰ'দ এয়া চাওক আজি কিমান ৰ'দ দিছে আৰু একেবাৰে আজি সকলো। আৰু এয়া দিছে মায়ে আমাক, মুনু আৰু মোক। এইটো মুনুৰ, এইটো মোৰ। আমাক খাব দি গৈছে, ই অহাই নাই খাব, তো মই আহি গ'লোঁ খাব। তো এতিয়া খাওঁ। তো খাই লওঁ আগতে, নে কি কয়? আগতে খাই লওঁ, নহ'লে ভোকো লাগি আছে। দেওবাৰে একো খোৱা নাই। সিহঁতি কোনোবাই ভাত খালে, ৰাতি মাংস আছিলে তাৰ কাৰণে, আৰু কোনোবাই গাখীৰে খাইছে। মই একো খোৱা নাই, ভোক লাগিছে ৰাতিপুৱাৰ পৰা, তো খায়ে লওঁ। খাই যদি আহি যাওক, বাকী আছে। বঢ়িয়া লাগিছে খাই, মজা। গাখীৰ, চিৰা। কল খালে কি হ'ব? বল পাম। কল খাব লাগে, কিন্তু বেছি নহয়, বৰ বেছি দুটা। প্ৰতিদিনে মাত্ৰ দুটাকৈ কল খাব লাগে, বেছি নহয়। হয়নে নহয় নাজানো, কিন্তু ইমানখিনিলৈকে জানো, দুটা খাব লাগে বুলি। তো এইটো এটা আৰু এইটো এটা। মই খাই লওঁ, আপোনালোকে চাওক। মিঠা। আৰু বলক কিবা দেখাওঁ। এয়া কালি যে দেখাইছিলোঁ ৰুমটো কৰা আমাৰ পকী, তো আজি পানী দি থৈ দিছে মায়ে এনেকৈ। তো কেইদিনমান পানী সোমাই থৈ দিব, তাৰপিছত হৈ যাব। আন্ধাৰ হৈ আছে ৰুমটো। আৰু বলক পাকঘৰমে যাওঁ। আৰু এয়া মায়ে ভাত বহাই দিছে, তো এতিয়া মোক আৰু চব্জি কুটি দিব দিলে। তো পিছত লগ পাই আছোঁ আপোনালোকক। আৰু এয়া মই এইফালে কুটি দিলোঁ, দাইলত দিব এয়া মানে ৰঙালাও ডাঙৰকৈ কুটি দিব দিছে, তো ডাঙৰকৈ কুটি দিছোঁ। মই কিন্তু নাখাওঁ এই দালিত ৰঙালাও, দালিত দিলেও নাখাওঁ, মই ভাল নাপাওঁৱেই তেনেকৈ। और ये भी मैंने काट के दे दिया मम्मी को। লেচেৰা, আলু আৰু স্কচ একেলগে কুটি দিব দিছে, ভাজি বনাব বোলে, তো কুটি দিলোঁ। এয়া বনাব এতিয়া মায়ে। আৰু এয়া এতিয়া মায়ে দুপৰীয়া চাহ লৈ আহিলে, তো দুপৰীয়া চাহ বিস্কুটেৰে খাই দিওঁ আৰু এতিয়া। এইটো দেউতাৰ, এইটো মোৰ আৰু এইটো মাৰ। এয়া চাওক আৰু এতিয়াৰ পৰিৱেশ বৰ্তমানৰ। মই এতিয়া ভিডিঅ' বনাই আছোঁ, তো হঠাতে চেঞ্জ হৈ থাকে বতৰ আজিকালি। দেখিবলৈ কিন্তু বহুত ধুনীয়া লাগিছে।
তো এতিয়া মায়ে ভাত বাঢ়িব ধৰিছে, ৰুমটো আন্ধাৰ আন্ধাৰ হৈছে, বতৰটো অকণমান বেয়া কৰি আহিব ধৰিছে, তাৰ কাৰণে আন্ধাৰ হৈছে। তো এয়া আজি ভাত, দাইল আৰু ভাজি, এনেকৈয়ে দাইলত লাউ দিছে তেতিয়া দেখালোঁ যে কাটি দিয়া, তো সেয়াই এনেকৈয়ে আৰু আজি। তো খাই লোৱা আগতে তাৰপিছত লগ পাই আছোঁ আপোনালোকক, আৰু যদি কোনোবাই খায় তো আহি যাব পাৰে এতিয়াই। তো ফ্ৰেণ্ডছ, মই ভাত পানী খাই আহি গ'লোঁ। তো আজি ভিডিঅ'টো ইমানখিনিতে শেষ কৰিম বুলি ভাবিছোঁ। তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব নাপাহৰিব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু যদি বেয়াও পাইছে তথাপি কমেণ্ট এটা কৰি জনাব। তো আজিলৈ এৰিছোঁ, বাই।